close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on. আজি হলো স্যাটাৰডে তো ফ্ৰেণ্ডছবিলাকৰ লগত ঘূৰিবলৈ আহিলোঁ নদীৰ পাৰত। এইটো কি কয় কাছাৰী ঘাট বুলি কয়, গোৱালপাৰা চহৰৰ কাছাৰী ঘাট ঠাই আহিলোঁ, নদী চাবলৈ আহিলোঁ এছকেৰ লগত, আমাৰ ক্লাছমেট, আমাৰ বয়েজ টপাৰ ইন MG কলেজ, এণ্ড হি ইজ টেকিং আছ ফৰ ভিউইং দ্য প্লেচ। এণ্ড what do you want to say something? Pisot. Okay. He will tell us about this place after viewing the place. He is Asraful. He is always with me. Every time he is in my often he's come to my video. বালি বালি চাওক, মৰুভূমি নিচিনা লাগি গৈছে। জোতা পিন্ধি আহিছোঁ চাওক, লং পেণ্ট চেছ হৈ গ'ল মোৰ। মাস্কটো আছে বিকজ কৰোণা ইজ বেক। ৱেইট, ইফালে কি পাহাৰ বুলি কৈ আছে? হলুকান্দা পাহাৰ। এইটো ইয়াত আছে, কোৰ্ট আছে না ইয়াৰ পিছত, আৰু ইফালে ৰেডিঅ' টাৱাৰ আছে, আৰু ইয়াত বান্দৰৰ কাৰণে ফেমাছ ঠাইখন। আৰু চাওক আহি গ'লোঁ ফাইনেলি। অ' মাই গড, ভয় লাগি আছে যদি পৰি যাওঁ। নদী এইটো চাওক, খেলো গৈ আছে। অ' এইফালে ভাঙবা, এইফালে ভাঙব। তো আহি নদীৰ মাজেৰে ঘূৰি আছোঁ, চৰি নদীৰ পাৰেৰে ঘূৰি আছোঁ। ইফালে পূৰা চাই গাছ দেখা পাই আছে, আৰু ইফালে পূৰা কি কয় চেলো ঘাট বুলি কয়। এই ঘাটবিলাকৰ মানুহ পাৰ হৈ আছে চাওক। আহিছোঁ, বহুত ভাল লাগি আছে। ঠাইখনৰ নাম হ'ল পাহাৰতলী, হলুকান্দা পাহাৰ। আৰু ইয়াত মানে ব্ৰহ্মপুত্ৰ নৈ চাব পাৰে, বহুতো ভাল লাগি আছে ঠাইবিলাক। চাওক কিমান ধুনীয়া ঠাইখন, ব্ৰহ্মপুত্ৰৰ নৈৰ কাষতে লাগি আছে ঠাইখন। ইফালে হ'ল পাহাৰ, দেখাই নাযায় একো।
ইফালে গাড়ীও যায়, সৰু সুৰা গাড়ী, ডাঙৰ গাড়ী নাযায় কাৰণ ঠাইখন ইমান বহল নহয়, ঠেক ঠাই হয়, সেইকাৰণে ট্ৰাক টাইপৰ গাড়ীবিলাক নট এলাউ ইন দিছ ৰোড। তো মই গৈ আছোঁ এতিয়া বৰপুখুৰী, গোৱালপাৰা চহৰত বৰপুখুৰী, য'ত নেকি পানী কেতিয়াও নুশুকায়। তো আহি পালোঁ সেই পুখুৰীত। এইটোৱে নেকি, এইটোৱে নেকি, এইটোৱে নেকি? এইটো চাওক, এইটো হ'ল বৰপুখুৰী, কেতিয়াও পানী নুশুকাই ইয়াতে। এইটো ৰাজাসকলৰ তেতিয়াৰ মানে। এইটো চাওক বৰপুখুৰী, গোৱালপাৰা চহৰত। তো এইটো হৈছে এই বৰপুখুৰী, য'ত এতিয়া আমি আহিলোঁ। মানে পুখুৰীখন সৰু হ'লেও মানে বহুত নাম জ্বলা, বহুত বিখ্যাত হয় ৰাজা মহাৰাজাৰ সকলৰ দিনৰ এই পুখুৰী। ইয়াৰ আৰু একটা ৰহস্য হৈছে যে ইয়াত যদি কোনো মানুহ যদি পৰে বোলে, ইয়াত বোলে ইয়াক মানে বিচৰা পোৱা নাযায় বোলে, বহুত মানুহ বোলে সাঁতুৰিব নোৱাৰে, মৰি যায়। আহি গ'লোঁ হাই ৰোডত, লাহে লাহে ট্ৰান্সপৰ্টত যাম, যাই কিবা খাম আৰু কলেজলৈ গুচি যাম।